দীপৰ বিল অসমৰ এক ঐতিহ্যমণ্ডিত বিল। দীপৰ বিল হৈছে গুৱাহাটী মহানগৰীৰ দক্ষিণ-পশ্চিম দিশত অৱস্থিত এক বিস্তৃত জলাভূমি। পৰিভ্ৰমী চৰাইৰ দেশ হিচাপে পৰিচিত এই বিলখনৰ সৌন্দৰ্য সঁচাকৈয়ে আকৰ্ষণীয়। বিলখনৰ পাৰতে আপোনালোকে দেখিবলৈ পাব এখন স্থানীয় হাট। ইয়াত আপোনালোকে থলুৱা শাক-পাচলিৰ পৰা আৰম্ভ কৰি বিলৰ সতেজ মাছো পাব। লগতে খোৱাৰ কাৰণে বিভিন্ন দোকান। এইফালে আকৌ যাত্ৰীসকলৰ বাবে গাড়ী পাৰ্কিং কৰাৰো ব্যৱস্থা আছে। আন এটা গৌৰৱৰ কথা যে 1989 চনত অসম চৰকাৰে দীপৰ বিলক পক্ষী অভয়াৰণ্য ৰূপে স্বীকৃতি দিয়ে আৰু 2002 চনত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ৰামচৰ অঞ্চল হিচাপে ঘোষণা কৰে। বিভিন্ন প্ৰান্তৰ লোকসকল প্ৰায়ে দীপৰ বিলত বিশুদ্ধ বতাহ ল'বলৈ আহে আৰু ইয়াৰ মনোমোহা সৌন্দৰ্যত ডুবি যায়। বিশেষকৈ ডিচেম্বৰ আৰু জানুৱাৰী মাহত বনভোজ খোৱা বিভিন্ন যাত্ৰীৰে এই ঠাইখন ভৰি পৰে। প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে এই বিলখন হৈছে বিভিন্ন মানুহৰ জীৱিকাৰ একমাত্ৰ উপায়। যান্ত্ৰিকতাৰে ভৰা জগতখনৰ পৰা অলপ দূৰত এই ঠাইখনলৈ আপুনিও এবাৰ নিশ্চয় আহিব।